চাওক ৰাইজ, আমি এতিয়া বুজিবৰ সময় হ'ল। তথাপিও আমি যে ইয়াত একলগ হৈছোঁ, ইয়াৰ মূলতে হ'ল আমি ঐক্যবদ্ধভাৱে সকলো আগবাঢ়ি যাব লাগিব। সকলোৱে ভোট কেন্দ্ৰত একেলগে গৈ নিজৰ চাপ মাৰি ৰাইজৰ প্ৰতিনিধিক জিকাইছিলোঁ। ঠিক তেনেকৈ আমি কাইলৈ দিছপুৰলৈ ওলাই গৈ নিৰ্মমভাৱে য'তে ত'তে কৰা যি হত্যা হিংসাৰ জোৱাৰ উঠিছে তাৰ বাবে আমি প্ৰতিবাদ কৰিব লাগিব। ৰাইজ প্ৰতিবাদ কৰি কি লাভ? কালিতো এজনক মাৰিলে, এতিয়া অকলশৰীয়া মাকজনী আলায়াথনি হ'ব। সেইকাৰণে কাইলৈ সদল বল ওলাব লাগিব। ৰাইজ জোৰ পুৰি হাত পালেহি। আজি মীৰাবাই পুতেককহে মাৰিছে, কাইলৈ সকলোৰে মা দেউতা ভাই ভনী সকলোকে মাৰিব ৰাইজ। গতিকে আমি একগোট হ'ব হ'ল ৰাইজ। ঠিকেই ঠিকেই ৰাইজ। হেল্ল', আমাৰ ইয়াত মিটিংখন হৈ গ'ল। আমাক সকলোৱে ছাপৰ্ট কৰিছে। আমি খালি ঠিক সময়তে যাম। আছে আছে আছে। ক সিহঁতৰ ফালৰ পৰা 13খন আহিব বাছ, আমাৰ ফালৰ পৰা 8খন ৰেডি কৰা হৈছে। হিমু আহিছে বাৰু। ল খগেন দা কওক। বুজাই কৈছোঁ মানুহখিনিক। সকলো একেমুখে হৰিধ্বনি দিছে। নাই নাই, দুখীয়াটো শাস্তি পাবই লাগিব। ৰজন জনাই গৈছে সকলো। ঠিক আছে ঠিক আছে। হ'ব দিয়ক। ঠিক আছে। ঐ তহঁতে বাকীখিনি মানুহক ৰাতিপুৱা খবৰ দি দিবি, ৰাতিপুৱা সোনকালে ওলাব লাগিব। ঠিক আছে ঠিক আছে ঠিক আছে। ৰচোন, কাইলৈ ৰাতিপুৱা সোনকালে ওলাবি। মিটিঙলৈতো নাহিলি। ক'ত যাবা ন? গৰু ছাগলী কঠীয়াটো আছে। কাইলৈৰ কাৰণে গৰু ছাগলী বয়ে চাব দে, তই ওলাবি চিয়'ৰ। কিন্তু দে যাম দে বাৰু, সিহঁতৰ কৈ আছে। গম পাইছ নহয়, কাইলৈ ওলাবি। যাম যাম যাম। বেলেগকো খবৰটো দি দিবিচোন। ঠিক আছে, হ'ব দে। দোকানত চাই লৈ আহা। কিনো কাম কৰি থাকা সেই ৰুমত? লৈ আহা। থোৱাহে এইবোৰ মিটিং সংগ্ৰাম ধৰ্ণা দিছপুৰ এইবোৰ চব অথলে যাব। ব্ৰিটিছৰ দিন ধৰি এইবোৰে কৰি আছে। ক'তনো কি হৈছে? নালাগে সেইবোৰ কথা। আমাৰ ঘৰখনতে দেখোন দেখি আছা আমাৰ মাজনীৰ দুৰৱস্থাৰ কথা। আমি আছিলোঁ বুলিহে তাইক আমাৰ ঘৰলৈ লৈ আহিলোঁ। জানাই দেখোন দেউতাক ককায়েকৰ ওপৰত কৰা আপোচৰ কথা। তাই ৰাইজক সেৱা কৰি ভাল পায়, নাৰ্ছ হয়। এইবিলাক সফল কৰিবলৈ যাওঁতে যাওঁতে এদিন দেউতাক ঢুকাই থাকিল। সকলোবোৰ বোজা আহি পৰিল ককায়েকৰ ওপৰত। সবাতকৈ তাই HSLC আৰু ভাল ৰিজাল্ট কৰিলে। যেতিয়া ৰিজাল্ট আটাইতকৈ ভাল হ'ল, ককায়েকৰ ওপৰত নেৰানেপেৰাকৈ লাগি গ'ল যে তাই নাৰ্ছ পঢ়িবই। এডমিশ্যনো ল'লে। কিন্তু কি হ'ল, বেচেৰা ককায়েকটোৱে চব্জি বেপাৰ কৰি তাই সপোন পূৰণ কৰাত ব্যস্ত হৈ পৰিল। কিন্তু নৰপিশাচগতেতো সেইবিলাক বুজি নাপালে। একেবাৰে খাটি হোৱা ল'ৰাজনকো সেই বহিৰাগতই মাৰি 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 শেষাই কৰি পেলালে। ক'ত বুজি পাব সেই বহিৰাগতই যে আমি অসমীয়া? গতিকে তাই আশা পূৰণ কৰিম বুলি আমাৰ এই ঘৰখনলৈ লৈ আহিছোঁ। কিমান যে টকা লাগিব তাই সেই আশাবোৰ পূৰণ কৰিবৰ কাৰণে। এতিয়া আৰু মই এই ধৰ্ণা দি ফুৰিলে নহ'ব নহয়। মানৱ এতিয়া নিষ্ঠুৰ হৈ উঠিছে, মানৱতা নোহোৱা হৈ গৈছে, আমাৰ অস্তিত্বই নোহোৱা হৈ গৈছে। সেইকাৰণে ৰাইজ একগোট হৈছে, যাতে কোনেও কাকো হত্যা কৰিব নোৱাৰে। আৰু যিসকলে হত্যা কৰিছে সেইসকল দুখী যাতে কেতিয়াও হাৰি যাব নোৱাৰে, তাৰ বাবে আবেদন লৈ গুৱাহাটীলৈ যাব। আজিতো দোকান বন্ধ থাকিব। তাকেহে আজি আকৌ দোকান বন্ধ কৰিলে কাইলৈ বন্ধ আছে। কিনো কৰিম তাকেহে ভাবি আছোঁ। কিন্তু আজি দোকান খুলিব লাগিব, নহ'লে উপায় নাই। ৰাউতা, আজিতো চব বন্ধ আছে। অসমীয়া ল'ৰা এজনক অনা অসমীয়াই মাৰি শেষ কৰি পেলালে, অসমীয়াৰ অস্তিত্ব নোহোৱা কৰি পেলালে। সেইবোৰ আমি চাই থাকিব নোৱাৰোঁ যাদৱদা। ব'ল ব'ল, আমি সকলোৱে দিছপুৰলৈ যাব লাগিব ধৰ্ণা দিবলৈ। আমি দিছপুৰলৈ গ'লে নচলেও আহিব। আমি দুখীয়া মানুহ, খাটি খোৱা মানুহ। তহঁতৰ চিন্তা নাই দেচোন, তহঁত ধনী মানুহ। হ'ব দে, আজি ওলাচোন। ঐ অমৰ, ওলা ওলা ওলা। মই নোৱাৰিম। গৰুক খাগা দি দিব লগা আছে, নহ'লে গাখীৰ বেচিব পইচাকেইটাৰো মোৱা মৰিব। আজি যাব নোৱাৰো, কালি যাব নোৱাৰো, কোনদিনা যাব পাৰিম? আজি অসমীয়াৰ এই একতা নাই বাবেই অনা অসমীয়াই খিলঞ্জীয়া মানুহক হত্যা কৰিব পৰা হ'ল। আমি এইবোৰ চাই থাকিব নোৱাৰোঁ।
এইবাৰ এনেকুৱা হ'লে আমাৰ সংগঠনে কিন্তু অসম বন্ধ দিম। আৰু কিবা কৰ, কিন্তু মৰণ হ'ব আমাৰ। আমি নিজকে খিলঞ্জীয়া বুলি চিঞৰি থাকিলে নহ'ব নহয়। আজি আমাৰ ল'ৰাই বেপাৰ নকৰে, চুলি কাটিব লাজ কৰে, কাম নকৰে আমাৰ ল'ৰাই, কমিশ্যনহে খায়। ইমান পঢ়ি শুনি দোকান দিবনে? কিন্তু চা, আজি বজাৰত বেছিভাগ দোকানীয়ে অনা অসমীয়া। লেপ এখন চিলাবলৈ বা ঘৰ এটা বনাবলৈ অসমীয়া মিস্ত্ৰী এজন বিচাৰি পোৱাটো টান। নিজৰ মাটি বাৰী টকা বেছি পোৱাৰ লোভত অনা অসমীয়া বিক্ৰী কৰিছোঁ আৰু খিলঞ্জীয়া বুলি ফিতাহী মাৰি ফুৰিছোঁ। হত্যা হিংসা আজি কাৰোবাৰ বাবে বাঢ়িছে? আমাৰ বাবে। কুকুৰক বেছিকৈ লাই দিলে সি ডিঙিলৈকে জঁপিয়াবই, কথা এষাৰ আছে নহয়। কথাবোৰ শুনি মোৰো লাজ লাগিছে জাৰুদা। এদিন সাধাৰণ কথা এটাতেই মোৰ দেউতাক হত্যা কৰিছিল। কেছ খেলিলোঁ, কিন্তু লাভ একো নহ'ল। আমি 1000 দিলে বিপৰীত পাৰ্টীয়ে দিয়ে 10,000। এতিয়া সেই হত্যাকাৰী এচি গাড়ীত ঘূৰি আছে। হত্যাকাৰী যাতে অনায়াসে সাৰি যাব নোৱাৰে, দুখীয়ে যাতে উচিত শাস্তি পায়, সেইবাবে ধৰ্ণা দিব যাব ওলাইছোঁ জাৰুদা। তাৰমানে এইবাৰ আমাৰ অসমীয়া নিজক চিনি পাব। এই ৰামেশ্বৰক যে হত্যা কৰিলে সেই হত্যাকাৰীয়ে উচিত শাস্তি পাবই। হয় অমৰ, তেনেহ'লে বল আমি সকলোৱে একেলগে আগুৱাই যাওঁ। আমাক উচিত বিচাৰ লাগিবই। দোষীক শাস্তি দিয়ামেই আজিৰ অসমীয়াই নিজৰ অস্তিত্ব বজাই ৰাখিমেই। বল জয় আই অসম।